আমি প্ৰচেছ আৰম্ভ কৰিম 1 লাখ ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ সাহায্য দিম যাতে তেওঁলোকে কিবা নহয় কিবা ব্যৱস্থা আৰম্ভ কৰিব পাৰে এইটো বেংকৰ পৰা লোন নালাগে বেংকৰ লগত কোনো কানেকশ্যন নাই ডাইৰেক্টলি চৰকাৰে বেংক একাউণ্টত 2 লাখ টকা ঢালি দিব আৰু তাৰ পিছত যেতিয়া আপোনালোকে ব্যৱসায় ভাল কৰিব তেতিয়া আপোনালোকে বেংকত যাব আৰু মইতো আশা কৰিম যে ভাল বিজনেছ কৰি আপোনালোকে বেংকৰ পৰা পিছত 10 লাখ 20 লাখ যি লাগে লোন ল'ব কিন্তু মোৰ ফালৰ পৰা আমি 1 লাখ ল'ৰাক প্ৰথম বছৰ 2 লাখ আৰু ভগৱানে যদি শক্তি দিয়ে পিছত আৰু 1 লাখ ল'ৰাক আমি 2 লাখ টকাকৈ আমি সহায় কৰিম